হয় ধন্যবাদ। তাৰমানে কি হ'ল, আমি ধৰক 2006 চনৰ পৰা NICMত কৰ্মৰত আৰু আমাৰ আগতো যেতিয়ালৈকে NICM হোৱা নাছিলে তেতিয়া RCS 1 RCS 2 আছিলে, কিন্তু আজিৰ ডেটত তেখেতসকলে 97ৰ পৰা আমাৰ এইটো কৰ্ম মানে স্থলীতে কাম কৰি আছে। তেখেতসকলে ৰিটায়াৰ হ'বৰ হ'ল, কিন্তু তেতিয়াৰ পৰাই বাৰম্বাৰ আমি আবেদন বিনোদন কৰাৰ পিছতো, আমি বাৰম্বাৰ মেমৰেণ্ডাম ছাবমিট কৰাৰ পিছতো কিন্তু চৰকাৰে আমাক আওকাণ কৰি চলি আছে। আমি যোৱা এইটো বছৰেৰে 2025 চনৰে ফেব্ৰুৱাৰী মাহত আমি এটা 20 তাৰিখে আমি সচলত আন্দোলন কৰিলোঁ বৃহৎ আকাৰে। আমি মাৰ্চত এবাৰ বৃহৎ আকাৰে সচলত আন্দোলন কৰিলোঁ। তাৰপিছত কৰ্মস্থলী আমাৰ ব্লক লেভেল পৰ্যায়ত আমি 3দিনীয়া অৱস্থান ধৰ্মঘট কৰিলোঁ, কিন্তু তথাপিও চৰকাৰে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতিখিনি আমাক ফুলফিল কৰা নাই। তাৰপিছত আমি যোৱা মাহৰ 29 তাৰিখে আমি সচলত দুটা সংগঠন মিলাই আমি আহত আৰু নিয়া দুটা সংগঠন মিলাই পেলাই 7,000ৰ অধিক মানুহ একগোট হৈ পেলাই আমি চৰকাৰক প্ৰতিবাদ জনালোঁ যে আমাৰ ন্যায্য প্ৰাপ্তি দাবীখিনি আমাক ফুলফিল কৰিব লাগে। যিটো চৰকাৰে বাৰম্বাৰ আমাক আশ্বাস দি আহিছিলে, আমাৰ এই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে, তেখেতে মিডিয়াৰ আগত কৈছিলে যে অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ লগত এটা সাক্ষাৎকাৰত স্পষ্টভাৱে কৈছিলে তেখেতে যে আমি যদি আমাৰ 2016 চনত আমাৰ যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে আমি প্ৰথম কেবিনেটতে আপোনালোকৰ চাকৰি নিয়মীয়া কৰিম, আৰু যদি কিবা কাৰণত আমি নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকক 7ম দৰমহা আয়োগত আণ্ডাৰত আপোনালোকক দৰমহা দিয়া হ'ব। আৰু যিটো ক্ষেত্ৰত চৰকাৰে কোনো না কোনো ফালে দি গৈ এটা ফালে তেখেতসকলে কাৰ্যকৰী কৰিছে। তাৰ মানে তেতিয়া আমাক SSA যিটো আমাৰ সৰ্বশিক্ষা অভিযান আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দুটা একেটা মিছন হয়। তেখেতসকলে কিন্তু চৰকাৰীকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট আছিলে তেখেতসকলক 5 বছৰ চাকৰি কৰিলেই তেখেতক ৰেগুলাৰাইজেশ্যন স্পেচিয়েল ড্ৰাইভ দি পেলাই কৰি আছে। এইবাৰ কেবিনেটত তেখেতে ডিচিশ্যন লৈছে 3 বছৰ যদি কোনোবাই কণ্টিনিউৱাছলি চাকৰিটো 3 বছৰ সম্পূৰ্ণ কৰে তেখেতসকলক ৰেগুলাৰাইজ কৰি আছে স্পেচিয়েল ড্ৰাইভ দি পেলাই। কিন্তু দুখৰ বিষয়, আমাৰ যিখিনি NICM ৱৰ্কাৰ আছে বা NICM কৰ্মী আছে তেখেতসকলে বিগত 2 দশক ধৰি প্ৰায় 22 বছৰ কাল, মানে 20 বছৰ কৰি 22 বছৰ কাল ধৰি আমি কণ্ট্ৰাকচুৱেল হাৰত মানে ন্যূনতম মাননি এটা দি পেলাই আমাৰ পৰা কাম আদায় কৰি আছে। আমি একেখন টেবুলত বহি, একেখন হস্পিটেলতে বহি আমি একেখন মানে কামেই কৰিব লাগে, যিটো কাম আমি ক'বলৈ গ'লে আমাক দি বেছিয়ে কৰায়, আৰু সেই কামটো আমি কৰাৰ পিছতো কিন্তু মাননি আমি তেখেতসকলতকৈ 3ভাগৰ 1ভাগ পাওঁ। মানে আমাক দৰমহা বুলি ক'বলৈ আমাক লাজ লাগে, যিটো ক্ষেত্ৰত আমাৰ কোনো EPF নাই, গ্ৰেচুইটি নাই, আমাৰ PFৰ ব্যৱস্থা নাই, NPSৰ ব্যৱস্থা নাই, ছুটিৰ ক্ষেত্ৰত নাই, আমাৰ চাইল্ড কেয়াৰ লিভ নাই, মেটাৰনিটি লিভ কম, মানে এনেকুৱা ধৰণে আমাৰ এক কৰি আমাৰ যিটো সমস্যাত ভুগি আছোঁ। আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাইছোঁ, কিন্তু আমাৰ আগৰ বক্তা এজনে কৈছিলেই যে আমাৰ সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট আছিলে 13ত, সেই সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট হিচাপে সম কামৰ সম দৰমহা সম মৰ্যাদা আমাক প্ৰদান কৰিব লাগে বুলি এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছিলে, কিন্তু সেই ভাৰ্ডিক্টটোৱে আমাৰ এই চৰকাৰে অমান্য কৰি চলি আছে। 2021 চনত আমাৰ এইখন চৰকাৰে আমাৰ এখন নটিফিকেশ্যন এটা ৰাজপত্ৰত উলিয়াইছিলে, তাত আমাৰ মেটাৰনিটি লিভটো আমাক দিছে, চাইল্ড কেয়াৰ লিভটো ন্যূনতম এটা দিছে, কিন্তু আমাৰ যিটো গ্ৰেচুইটি বুলি তাতে উল্লেখ কৰিছিলে, কিন্তু আজিলৈকে ছেপাৰেট নটিফিকেশ্যন এখন ওলাব লাগে বুলি তাতে এটা কুলম ৰাখি থৈ দিছে। সেই বস্তুটো আজি 5 বছৰ কাল অতিক্ৰম হৈ গ'ল, কিন্তু গ্ৰেচুইটিৰ নামত কোনো ধৰণৰ ইমপ্লিমেণ্টেশ্যন নাহিলে বা নটিফিকেশ্যন নাহিলে। সেইকাৰণে আমি দীৰ্ঘদিন ধৰি দাবী কৰি আছোঁ যে আমাক 7ম দৰমহা আয়োগত দৰমহা দি পেলাই কৰ্মচাৰীখিনিক দৰমহা প্ৰদান কৰিব লাগে, সমান কামৰ সমান মজুৰি দিব লাগে, আৰু ৰেগুলাৰাইজ পৰ্যায়ক্ৰমে আমাক ৰেগুলাৰাইজ কৰিব লাগে। কিন্তু চৰকাৰে যদি ৰেগুলাৰাইজ কৰোঁতে কিবা অসুবিধা হয় তেতিয়াহ'লে যেতিয়ালৈকে ইহঁতে ৰেগুলাৰাইজ কৰিব নোৱাৰে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ নিজে কোৱাৰ দৰেই তেখেতে নিজৰ প্ৰতিশ্ৰুতি পালন কৰক। তেখেতে নিজে আমাক আশ্বাস দিছিলে যে পৰ্যায়ক্ৰমে আপোনালোকক ৰেগুলাৰাইজ কৰা হ'ব, আৰু যেতিয়ালৈকে ৰেগুলাৰাইজ কৰা নহয় 7ম দৰমহা আয়োগত আপোনালোকক দৰমহা প্ৰদান কৰা হ'ব। এতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে 8ম দৰমহা আয়োগৰ এটা কমিটি গঠন হৈ গ'ল। তেখেতসকলে চাগে অহা বছৰৰ পৰা 26ৰ পৰা সিহঁতে 8ম দৰমহা আয়োগত দৰমহা পাব, কিন্তু আমি বজাৰ মূল্য চাই পেলাই আমি ন্যূনতম মাননি যিটো কাম চলাই আছোঁ আমি মানসিকভাৱে ভাঙি পৰিছোঁ। আমি চাওক, স্বাস্থ্য সেৱাৰ লগত জড়িত চৰকাৰৰ এনেকুৱা এটা বিভাগৰ লগত জড়িত যিটো গোটেই অসমৰ মানুহ, গোটেই ৰাজ্যৰ মানুহখিনি আমাৰ এই হেল্থ ৱৰ্কাৰৰ স্বাস্থ্যৰ প্ৰতি অনুধাৱন কৰি তেখেতসকলে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ পৰা স্বাস্থ্য সেৱা ল'বলৈ আহে, কিন্তু আমি নিজেই যদি স্বাস্থ্যত অৱনতি ঘটিছোঁ, আমি নিজে ভালকৈ পঢ়া শুনা কৰাব পৰা নাই, ল'ৰা ছোৱালী খোৱাৰ ব্যৱস্থা কৰিব পৰা নাই, আমি ভালকৈ এটা থকাৰ ব্যৱস্থা কৰিব পৰা নাই, এনেকৈভাৱে আমি মানসিকভাৱে যদি হাৰাগ্ৰস্ত হৈ আমি বেমাৰীসকলক কেনেকুৱা ধৰণৰ সেৱা সুৰক্ষা আগবঢ়াই আছোঁ আপোনালোকে নিজে ভাবিব। আমি নিজেই মানে বেমাৰী হৈ গৈছোঁ, বেমাৰী চাই ক'ভিডৰ সময়ত আমাক
মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সেনানী বুলি আমাক আখ্যা দিলে আমি যুদ্ধ জয় কৰি আহিলোঁ কিন্তু সেই কোভিড যোদ্ধাক এতিয়া এনেকুৱা প্ৰতাৰণা কৰিছে তেখেতসকলে কৈছে যে আপোনালোকে আমাৰ কোভিড যুদ্ধৰ টাইমত যিখিনি কাম কৰিলে আপোনালোকে অসমৰ সেনানী আমি কোভিড যুদ্ধ জয় কৰি আহিলোঁ কিন্তু বৰ্তমান টাইমত আমি পেটত গামোচা বান্ধি আমি ভোকত নোপোৱা অৱস্থাত আছোঁ সেইকাৰণে আমি বাৰম্বাৰ চৰকাৰক আবেদন জনাইছোঁ তেখেতসকলে যাতে আমাৰ ফালে ঘূৰি চাই আমাক সপ্তম দৰমহাৰ আয়োগৰ আণ্ডাৰত সমাহাৰত সমদৰ্মন প্ৰদান কৰে এইখিনি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু যেতিয়ালৈকে এই আমাৰ সপ্তম দৰমহা আয়োগৰ আণ্ডাৰত আমাক দৰমহা প্ৰদান কৰা নহয় হয়তো আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে হয়তো আমাৰ এই আন্দোলনটো অবিৰতভাৱে চলি থাকিব যেতিয়ালৈকে আমি প্ৰাপ্য আদায় নাপাওঁ তেতিয়ালৈকে আমি আন্দোলন চলাই যাম ধন্যবাদ